guys, so good morning and আজি 1st মে হয় আজি লেবাৰ ডে যেহেতু আজি অফিস নাই আজি বন্ধ আৰু এনেও কোৱাৰেন্টাইন পিৰিয়ড চলি আছে সবৰ কাৰণে কিন্তু মোৰ কাৰণে যেহেতু নাই আজি মোৰ বন্ধ আৰু আজি সেইকাৰণে ভাবিলো যে আজি ভিডিঅ'ত মই শেয়াৰ কৰিম যে মই ব্ৰেকফাষ্টত কি খাম লাঞ্চত কি খাম আৰু মৰ্নিং ড্ৰিংক মই একদিন কি লৈ আছো তাকে শেয়াৰ কৰিম আজি ভিডিঅ'টোত আৰু যদি ভাল পাই ভিডিঅ'টো প্লিজ চাই থাকক ভিডিঅ'টো লাষ্টৰলৈকে আৰু কমেন্ট কৰি ক'ব কেনেকুৱা লাগিলে আৰু যদি আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰ বাবে আহিছে তেতিয়াহ'লে মোৰ নাম জ্যোতিকা মই এগৰাকী লাইফষ্টাইল ব্লগাৰ হয় মই ডেকৰ ফুড এণ্ড ট্ৰেভেল এণ্ড লাইফষ্টাইল ৰিলেটেড ভিডিঅ'জ বনাওঁ যদি ইণ্টাৰেষ্টেড হয় ছাবস্ক্ৰাইব কৰিব চেনেলটোক আৰু নটিফিকেশ্যন বেলটো প্লিজ প্ৰেছ কৰিব তেতিয়া আপোনালোকে মোৰ নটিফিকেশ্যনছ পাব আৰু ইয়া নাও লেটছ বিগিন দিছ ভিডিঅ' এই ড্ৰিংকটোৰ কাৰণে আমাক লাগিব এটা নেমু আৰু এডোখৰ লাগিব আদা আৰু ৰুকিবলৈ লাগিব এখন গ্ৰেটাৰ এই ড্ৰিংকটো কোৱা যায় জিঞ্জাৰ ইনফিউজড ৱাটাৰ বুলি আদা অকল ল'ব আপোনালোকে অকল থামটোৰ সমানেই আদা এডোখৰ ল'ব আৰু ৰুকি ল'ব ভালদৰে অলপ নেমুত চেপি দিব গৰম পানীৰে সেইখিনি মিক্স কৰি দিব যদি টেষ্টটো এনেকৈ বেয়া পায় তেতিয়া আপোনালোকে মৌজুল ব্যৱহাৰো কৰিব পাৰিব ইয়াত পানীখিনি ঢালাৰ পাছত 5-10 মিনিটৰ কাৰণে ঢাকি দিব সো এয়া ৰেডি হৈ গ'ল মোৰ জিঞ্জাৰ ইনফিউজড ৱাটাৰ এই ড্ৰিংকটো খুব বেনিফিটেড হয় ই ৱেইট লছত সহায় কৰে আৰু পিৰিয়ডছ ৰিলেটেড প্ৰব্লেমছো সহায় কৰে ছোৱালীবিলাকৰ কাৰণে স্পেচিয়েলি ভাল খালি ৰাতিপুৱা খালী পেটত ল'ব এতিয়া মই ব্ৰেকফাষ্ট বনাম আৰু তাৰ কাৰণে মই লৈছোঁ এটা বাউলত আটা এইটো মই মাল্টিগ্ৰেইন আটা লৈছোঁ আপোনালোকে যি আটা হ'লেও ল'ব পাৰে আটাৰ লগতে মই ইয়াত লৈছোঁ বেচন 2 চামুচ লৈছোঁ আৰু লগতে লৈছোঁ আটা 3 চামুচ এয়া দিছোঁ ড্ৰাই মেংগো পাউডাৰ যাক আমচুৰ পাউডাৰ বুলিও কোৱা যায় তাৰপিছত দিছোঁ লাল মিৰ্চ পাউডাৰ অকল ৰংটোৰ কাৰণে জাষ্ট অকণমান দিছোঁ বেছি দিয়া নাই আপোনালোকৰ ইচ্ছা অনুযায়ী বেলেগ মছলাও আপোনালোকে দিব পাৰিব এয়া দিছোঁ জালুকৰ গুড়ি অকণমান তাৰপিছত দি মই নিমখ টেষ্ট অনুযায়ী দিব তাৰপিছত দিছোঁ এয়া মই বিলাহী মোৰ যিহেতু অকল বিলাহী আছে সেইকাৰণে বিলাহী দিছোঁ কিন্তু আপোনালোকে কেপচিকাম বা গাজৰো দিব পাৰিব তাৰপিছত দিম মই এটা কণী গোটেই দিছোঁ এয়া চপড অনিয়নছ গোটেইখিনি বস্তু দি হ'লে অলপ পানী দি পিনে মিক্স কৰি ল'ব এখন ভালদৰে গৰম কৰি অকণমান ঘিউ দিছোঁ গেছটো একেবাৰে কম জুইত থৈ আটাৰ বেটাৰখিনি লাহেকৈ ঢালি দি স্প্ৰেড কৰি দিব বেটাৰটো দিয়াৰ পাছত মই ঢাকি দিছিলোঁ ঢাকি দিয়াৰ পাছত এয়া লুটিয়াই দিম যাতে দুইটা চাইডে ভালদৰে সিজে লগতে এয়া বনাইছোঁ ৰাতিপুৱা গাখীৰ চাহ সো এয়া হৈ গ'ল আমাৰ ৰাতিপুৱা আহাৰ এয়া বনাব লৈছোঁ লাঞ্চৰ কাৰণে আজি মই বনাম চিকপি পোলাও বা বুট পোলাও তাৰ কাৰণে মই 2টা গাজৰ লৈছোঁ গাজৰকেইটা মই সৰুকৈ কাটি ল'ম লগতে লৈছোঁ মই পিঁয়াজ মই 3টা লৈছোঁ আৰু লৈছোঁ আলুকেইটাও মই সৰুকৈ কাটি লৈছোঁ
ইয়া গেছটো অন কৰি পিনে প্ৰেছাৰ কুকাৰটো দি দিছোঁ প্ৰেছাৰ কুকাৰটো অলপ গৰম হোৱাৰ পাছত মই মাষ্টাৰ্ড অইল দিছোঁ মাষ্টাৰ্ড অইলৰ বদলি আপোনালোকে ৰিফাইনো ব্যৱহাৰ কৰিব পাৰিব কিন্তু মই পাৰ্চনেলি মাষ্টাৰ্ড অইলে ব্যৱহাৰ কৰোঁ কাৰণ মাষ্টাৰ্ড অইলটো বেছি ভাল হয় হেল্থৰ কাৰণে তাৰ লগতে দিছোঁ মই গোটা মছলা ইয়াত দিছোঁ দালচিনি লং ইলাইচি তাৰপিছত দিছোঁ মই এয়া পিঁয়াজখিনি পিঁয়াজখিনি অলপ ভালদৰে ফ্ৰাই হোৱাৰ পাছত মই অলপমান চেনি দি দিছোঁ চেনিখিনি দিয়াৰ পাছত মই বুটখিনি দি দিম বুটখিনি চেনিখিনি পিঁয়াজখিনি গোটেইখিনি বস্তু ভালদৰে ফ্ৰাই কৰি ল'ব বনাইছোঁ মই কণী আলুৰ ৰেচিপি এটা খুব সিম্পল এইটো তাৰ কাৰণে মই কণী আলুকেইটা হালধি আৰু নিমখ দি মোহাৰি লৈছোঁ মোহাৰি লোৱাৰ পাছত মই এইকেইটা ফ্ৰাই কৰিম আৰু সাইডত মই ইয়া সেইখিনি বস্তু ফ্ৰাই হোৱাৰ পাছত এতিয়া মই চাউলখিনি দি দিছোঁ চাউলখিনিও ভালদৰে ফ্ৰাই হোৱাৰ পাছত মই পানী দি দিলোঁ এয়া সেই কণীখিনি দিবলৈ মই ব্যৱহাৰ কৰিম আজি মাষ্টাৰ্ড সিড পাউডাৰ এইটো পেকেট মই দোকানৰ পৰা কিনি আনিছোঁ আৰু লগতে মই গোটেই মছলাখিনি মিক্স কৰি ল'ম ইয়া দিছোঁ জিৰা জালুকৰ গুড়ি দিছোঁ ইয়া অলপমান আৰু লগতে দিছোঁ ধনিয়া গৰম মছলা পানী দি মিক্স কৰি দিছোঁ এয়া আকৌ পাহৰি গৈছিলোঁ হালধি দিবলৈ হালধিটো লাষ্টত দি দিছোঁ তাৰপিছত মই এই টাৱা এখন পাতি পিনে পিঁয়াজখিনি অলপ গ্ৰেট কৰি লৈছোঁ আৰু অলপমান গোটাকৈ মানে স্লাইচকৈ থৈছোঁ তাৰপিছত এইখিনি গোটেইখিনি যিটো মাষ্টাৰ্ড পাউডাৰ মিক্সাৰ বনাইছিলোঁ সেইখিনি মই দি দিছোঁ দি দিয়াৰ পিছত ফ্ৰাই হোৱাৰ পাছত মই ইয়াত কণীকেইটা দি দিম অলপ পানী দি পিনে উতলাই দি দিলেই হ'ব বাছ ৰেডি হৈ যাব তাৰপিছত এয়া আমাৰ পোলাও হৈ গ'ল দুটা হুইচেল দিলোঁ খালি দুটা হুইচেল দিয়াৰ পিছত এয়া আমাৰ পোলাও ৰেডি আৰু লাঞ্চ ৰেডি সো এয়াই আছিল আজিৰ ভিডিঅ'ত আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পাইছে তেতিয়াহ'লে প্লিজ মোৰ বেলেগ ভিডিঅ'জবিলাকো আপোনালোকে চাব